নমস্কাৰ বন্ধুসকল, মই আছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ। বন্ধুসকল, মাজুলী ভাৰতবৰ্ষ তথা পৃথিৱীৰ ভিতৰতে এক বৈচিত্ৰ্যময় ঠাই। হয় বন্ধুসকল, বেলেগ ভাষা, বেলেগ বেশ, ভিন্ন কলা সংস্কৃতি, পৰম্পৰা, খাদ্য অভ্যাস, গুৰু দুজনৰ মিলনভূমি, সত্ৰ সংস্কৃতিৰ বিভিন্ন জাতি জনজাতিৰ সমন্বয় মিলনৰ বৰ্গ মাজুলীক কোৱা হয়। হয় বন্ধুসকল, মাজুলীৰ সত্ৰীয়া কলা সংস্কৃতিৰ বিভিন্ন জাতি জনজাতিৰ পৰম্পৰা উৎসৱ আৰু মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য চাবৰ বাবে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোকে আৰু বিদেশৰ বিভিন্ন প্ৰান্তৰ লোকে প্ৰতি বছৰে মাজুলী পৰিভ্ৰমণ কৰিবলৈ আহে। বন্ধুসকলে মাজুলী কলা সংস্কৃতি, সত্ৰীয় তথা সত্ৰসমূহৰ পৰম্পৰা ঐতিহ্য দেখি দৰ্শনাৰ্থীসকল খুবেই আপ্লুত হয়। হয় বন্ধুসকল, আজি সেই সত্ৰ নগৰী মাজুলীৰ কথা সত্ৰ নগৰী মাজুলীৰ কথা আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বন্ধুসকল। আগতে মাজুলীত সত্ৰ নগৰী মাজুলীত মণিকাঞ্চন পুণ্যভূমি বুলিও কোৱা হয়। আৰু এই মণিকাঞ্চন পুণ্যভূমি সত্ৰ নগৰী মাজুলীত পূৰ্বতে কিমানখন সত্ৰ আছিলে আৰু বৰ্তমান কিমানখন সত্ৰ আছে, এই বিষয়ে আমি বিতংকে আলোচনা কৰিম। আহক বন্ধুসকল, পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল প্ৰেছ কৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকলে, মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। হয় বন্ধুসকল, মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। বন্ধুসকল, এই সত্ৰসমূহতে আছে শংকৰ মাধৱ গুৰু দুজনাৰ লগতে অন্যান্য সকলৰ অনুপম সৃষ্টি সাংস্কৃতিক সম্পদ। বন্ধুসকল, শংকৰ মাধৱ মণিকাঞ্চন ক্ষেত্ৰ, ধোবাই বেলগুৰি থানকে ধৰি 65খন সত্ৰ আছিল যদিও বিভিন্ন কাৰণবশতঃ স্থানান্তৰি হৈ বৰ্তমান মাজুলীত প্ৰায় 36খন মানহে সৰু বৰ সত্ৰ আছে। বন্ধুসকল, এই 36খন সত্ৰৰ ভিতৰতে ক্ৰমে শ্ৰী শ্ৰী আউনীআটী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, দক্ষিণপাট সত্ৰ, বেঙেনাআটী সত্ৰ, গড়মূৰ সত্ৰ, ভোগপুৰ সত্ৰ, নতুন কমলাবাৰী সত্ৰ, মধ্য মাজুলী কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, নতুন চামগুৰি সত্ৰ, দলনি চামগুৰি সত্ৰ, মাজুলী বৰলেঙি সত্ৰ, বৰলেঙি বালিচাপৰি সত্ৰ, এলেঙি মদাগুৰি সত্ৰ, দিখৌমুখীয়া বৰলেঙি সত্ৰ, মলুৱাল বৰলেঙি সত্ৰ, বাঁহজেঙনি বৰলেঙি সত্ৰ, এলেঙি টকৌবাৰী সত্ৰ, এলেঙি নৰসিংহ সত্ৰ, ঔৱা সত্ৰ, বিহিমপুৰ সত্ৰ, আদি বিহিমপুৰ সত্ৰ, বেলেশেদ্ৰীয়া সত্ৰ, আধাৰ মাহৰা সত্ৰ, আহঁতগুৰি বৰ সত্ৰ, দক্ষিণপাট আশ্ৰমী সত্ৰ, পুনিয়া সত্ৰ, সাকুপৰা সত্ৰ, অনন্ত কালশিলা সত্ৰ, গড়মূৰ সৰু সত্ৰ, আদি এলেঙি সত্ৰ, সাৰজান ন সত্ৰ, মতিয়াবাৰী সত্ৰ, নতুন চকলা সত্ৰ আৰু শ্ৰী শ্ৰী দিখৌমুখীয়া বাঁহজেঙনি সত্ৰ। বন্ধুসকল, এই মাজুলীত সৰু 36খন সত্ৰৰ নাম। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বেল আইকনটো প্ৰেছ কৰি অল প্ৰেছ কৰিব আৰু লগতে পাৰিলে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। বন্ধুসকল, আজিলৈ আহোঁ। জয় আহোঁ।